নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম পৰিৱেশ উদ্যানৰ দৰকাৰী প্ৰশ্নসমূহ যিবিলাক আহিব পাৰে আপোনালোকৰ এক্সামৰ বাবে। প্ৰথমতে কৈ থৈছোঁ, যদি কিবা ভুল হয় তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব তলত। গালি দিয়াতকৈ কমেণ্ট কৰিলে বাকীবিলাকো বুজিব পাৰিব সেইটো মোৰ ভুল হৈছে। চ' আপোনালোকে কমেণ্ট কৰিব, কাৰণ মোৰো ভুল হ'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চাওক প্ৰথম কুৱেশ্যনটো। জনসংখ্যা বৃদ্ধি হোৱাৰ কোনটো কাৰণ নগণ্য? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ, উচ্চ শিক্ষা। নেক্সট কুৱেশ্যনটো চাব। আমাৰ দেশত বনাঞ্চলৰ অন্তৰ্গত প্ৰায় 10% ভূমি আছে। ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ, 30%। নেক্সট কুৱেশ্যনটো চাব। এখন ৰাষ্ট্ৰীয় উদ্যানত কিহক সংৰক্ষণ প্ৰদান কৰা হয়? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন খ, উদ্ভিদকুল আৰু পানীকুলক। নেক্সট কুৱেশ্যনটো চাব। পানী বা বতাহৰ জৰিয়তে মাটিৰ শীৰ্ষভাগৰ স্তৰ অপসাৰণক কি বোলা হয়? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ খ, নিষ্ফালন বোলা হয়। নেক্সট কুৱেশ্যনটো চাব। সেউজ গৃহ পৰিঘটনা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন খ, জে ফৰিয়াৰে। নেক্সট কুৱেশ্যনটো চাব। এণ্টাৰ্কটিকাত অজন হল কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ক, জে.চি. ফাৰমেনে। নেক্সট কুৱেশ্যনটো চাব। কলাকৰ্ষণ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ, হেৰিছনে। নেক্সট কুৱেশ্যনটো চাব। তলৰ দিয়া কোনবিধ গেছে অজন বিনষ্ট নকৰে? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন খ, মিথেনে। মিথেনে অজন বিনষ্ট নকৰে। নেক্সট কুৱেশ্যনটো চাব। এল নিনো কি? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ খ, গৰম পানীৰ সাগৰীয় সোঁত। আৰু নেক্সট কুৱেশ্যনটো চাব। ইণ্ডোনেছিয়াৰ কোন দ্বীপত 2004 চনৰ 26 ডিচেম্বৰত হোৱা বৃহৎ ভূমিকম্পৰ কাৰণে ছুনামি হৈছিল? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ অপশ্যন খ, সুমাত্ৰা। এইকেইটা আছিল এখন একাডেমিক কোচিং চেণ্টাৰৰ মক টেষ্টৰ পেপাৰ। ইয়াৰ পৰা কমন আহিব। চ' মই দি দিলোঁ, আৰু মই তেনেকুৱা বহুত কালেক্ট কৰি আছোঁ আপোনাক দিবৰ বাবে। চ' মাজে মাজে ভুল হ'ব পাৰে, চ' সেইবাবে বেয়াকৈ কমেণ্ট নকৰিব। আপোনালোকে ভুলটো কমেণ্ট কৰিব, মোৰো দ্বাৰা ভুল হ'ব পাৰে। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এতিয়া আৰু সময় নাই। এতিয়া এনেকুৱা কুৱেশ্যন ডাইৰেক্ট কৈ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে চাই ওলাব পাৰিব, আপোনালোকৰো ৰিভাইজ হ'ব। তেনেকুৱা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।